Sir, good morning. তুই স্কুল আইছ নেকি বেকত লাইছ Sir, I'm school ajo. তই যদি স্কুল আইছ তোৰ মাথাত চশমা আৰু ডিঙিত এইবোৰ চেইন কেলে Sir, that is my style. এইটো স্মাৰ্ট ষ্টাইল যা দে বগে আজি মই তহঁতক নপঢ়াওঁ ছাৰ নপঢ়ি ঘৰলৈ যাওঁ ঠিক আছে মই তহঁতক এটা প্ৰশ্ন উত্তৰ সুধিম তহঁতে যদি দিব পাৰ এই ঘৰলৈ গুচি যাবিগৈ Yes, sir, মজা লাগিব মজা. কাণত অলপ খাবি হে Sir, পাছত কওক কওক. তহঁতি কচোন প্ৰথমে মুৰ্গী আহিছিল নে আণ্ডা আহিছিল Sir, আগতে অচি ফুল দুটা আহিছিল আৰু স্যাৰ তাৰপাছত 1 লিটাৰ স্প্ৰাইট আহিছিল আৰু স্যাৰ তাৰপাছত বিহাৰী মিক্স চানা আহিছিল আৰু স্যাৰ তাৰ লগতে আণ্ডা আহিছিল তাৰপাছত স্যাৰ মুৰ্গী আহিলে আৰু তাৰ লগত 5টামান আহিলে তন্দুৰী ৰুটি আৰু তাৰপাছত স্যাৰ যিটো সোৱাদ আহিলে ৱাহ মজা লাগিলে স্যাৰ তোক মই চুবাতে খাই দিওঁ এই পাগল তই যে ৰাতিপুৱাতে মোৰ যে মনটো এটা ভাল লাগি দিলে কিন্তু দেই সেইকাৰণে তোক মই মৰমতে চুবাটা দি দিছোঁ আৰু তই বেয়া নাপাবি দেই ছাৰ আপোনাক মনটো ভালে গ'লি অঁ ভালে গ'লো মৰ্ণিং তহঁতে যদি এইবিলাক কথা মই বেলেগ মনটো ভালে যে তহঁতি যাওঁ ৰহ কি হ'ল মই একো মাথামটো বুজি নাপালোঁ বুজাই বহুত বুজি গ'ল চাহ গজু আমি যাবই বৈ